নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত মই তোমালোকক এখন নটিচৰ বিষয়ে জনাম। এই নটিচখনত তোমালোকৰ যোৱা HSLC পৰীক্ষাৰ বিষয়ে সেবা এখন নটিচ দিছে। তোমালোকৰ অহা 4 জুলাইৰ পৰা 8 জুলাইৰ ভিতৰত মেট্ৰিক পৰীক্ষাটো অনুষ্ঠিত হ'ব। এই পৰীক্ষাটোত তোমালোকৰ ৰুটিনখন মই আলোচনা কৰি দিওঁ। দিনা 4 জুলাই তোমালোকৰ আছে MIL আৰু ইংলিছ ৰাতিপুৱা 9 বজাৰ পৰা 12 বজালৈ আৰু আফটাৰনুন গধূলি তোমালোকৰ আছে জিঅ'গ্ৰাফি আৰু সংস্কৃত ইলেক্টিভ সাবজেক্ট 30 পৰা 4:30 বজালৈকে। 5 জুলাই তাৰিখে তোমালোকৰ আছে জেনাৰেল সায়েন্স বিজ্ঞান আৰু ইভিনিঙত আছে হিন্দী আৰু এডভান্স মেথছ। 6 জুলাই তাৰিখে তোমালোকৰ আছে জেনাৰেল মেথছ মানে গণিত আৰু তাৰ পিছত 7 জুলাই তাৰিখে তোমালোকৰ ইংলিছ আছে ৰাতিপুৱা আৰু আবেলি আছে কম্পিউটাৰ সায়েন্স ইলেক্টিভ এৰবিক ইলেক্টিভ পাৰ্চিয়ান ইলেক্টিভ সাবজেক্ট যিসকলে এই সাবজেক্টবোৰ লৈছে। 8 জুলাই তাৰিখে তোমালোকৰ সোশ্যাল সায়েন্স সমাজ বিজ্ঞান আৰু আফটাৰনুনত আছে হিষ্ট্ৰী ইলেক্টিভ আৰু এছামিজ ইলেক্টিভ। মন কৰিবলগীয়া ইয়াতে চাবা তোমালোকৰ টাইম 2 ঘণ্টা দিয়া হ'ব। ইয়াতে ভাল কৰি চাবা তোমালোকৰ টাইম 2 ঘণ্টা দিয়া হৈছে ৰাতিপুৱা 9 বজাৰ পৰা 11 বজালৈ আৰু আবেলি 1:30 পৰা 3:30 বজালৈ। মাত্ৰ 2 ঘণ্টা তোমালোকৰ পৰীক্ষাৰ বাবে দিয়া হ'ব। তাৰ পিছত ইয়াতে তলত আকৌ লিখা আছে তোমালোকে পৰীক্ষাত 9 বজাৰ পৰা আৰম্ভ হ'ব আৰু তাৰে 5 মিনিট আগতে মানে 8:55 বজাত তোমালোকক কুৱেশ্যন পেপাৰ দিয়া হ'ব আৰু যিসকলৰ ইভিনিঙত পৰীক্ষা আছে আবেলি সিহঁতৰ প্ৰশ্ন কাকত 1:25 দিয়া হ'ব আৰু পৰীক্ষা আৰম্ভ হ'ব 1:30 পৰা। তাৰপিছত 2 নম্বৰ পইণ্টত তোমালোকক লিখা আছে মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ। ইয়াত ভাষা MIL সাবজেক্ট হ'ব অসমীয়া এছামিজ বেংগলী হিন্দী বড়ো আৰু কাৰ্বি। তাৰপিছত তোমালোকৰ নেক্সট পইণ্টত দিয়া আছে ইলেক্টিভ সাবজেক্ট যিসকলে লৈছে তেওঁলোকে পাব 3 ঘণ্টা আৰু যিসকলে লিঅ' লেংগুৱেজ সাবজেক্ট লৈছে তেওঁলোকে 2 ঘণ্টা সময় পাব। এইদৰে তোমালোকৰ নটিচখন দিয়া হৈছে। ফোনৰ বিষয়ে যদি আৰু কিবা জানিবলগীয়া আছে তোমালোকে কমেণ্টত নিশ্চয় জনাবা।